কালি বন্ধু এজনে ফোন কৰি কিনে ক'লে মানে মোৰ গোগামুখৰ বন্ধুজনে ফোন কৰি কিনে ক'লে যে কালি আমাৰ ঘৰত আহিবি তোক এটা বঢ়িয়া বস্তু খুৱাম পিঠা এবিধ খুৱাম মোৰ ভাদ মাহত জন্মৰ বাবে আমাৰ ইয়াতে ভাত পিঠা বনাই তাকে খুৱাম আজি এতিয়া মই গ'লোঁ গৈ কিনে আজি বনাইছে ভাত পিঠাটো এয়া যে প্ৰচেছিং আপোনাক দেখাইছোঁ প্ৰথমতে এইখিনি তেনেকুৱাকৈ পিঠাগুড়িখিনি দেখালোঁ পানী এটা জেগাত উতলিব দিছে চৌকাৰ ওপৰত ডেক্সি এটা বহাই কিনে আৰু কলপাত এখন পিঠাগুড়িখিনি এই বন্ধুজনৰ মাক মানে ময়ো মা বুলিয়ে মাতোঁ এই মায়ে এনেকুৱাকৈ অকণমান নিমখ দি কিনে গৰম পানীৰে প্ৰথমতে আটাৰ নিচিনাকৈ মাৰি লৈছে কিন্তু একেবাৰে আটাৰ নিচিনাকৈ মানে লাড্ডু হোৱাৰ নিচিনাকৈ দিয়া নাই অকণমান আঠা লেতীয়া হোৱাৰ নিচিনাকৈ দিছে আৰু এইখন দেখিছেনে আপুনি ফুটা থকা চালনী সেইখন এনেকুৱাকৈ য'ত পানী গৰম হৈ আছিলে তাৰ ওপৰত বহাই দি কিনে হাতেৰে একমুঠিমান এই পিঠাগুড়িখিনি যে সানি থৈছিল সেইখিনি অকণমান মচি মচি দিছে দিওঁতে সেই ফুটাখিনিৰে যিখিনি তলত পৰিছে এইখিনি আপোনালোকে দেখিছে কৰাচখনেৰে উঠাই মানে এইখন কি জেজেৰাখনেৰে উঠাই কিনে যে দিছে যে ইয়াতে তেনেকুৱা হিচাপত এইটোৱে হয় ভাত পিঠা আচলতে বনোৱা প্ৰচেছিংটো এইটো বেলেগ একো নালাগে অকণমান চাউলৰ গুড়ি হ'লে হ'ল আৰু গৰম পানী লাগিব আপুনি গৰম পানীত চালনীখন বহাই হাতৰ মুঠিৰে এমুঠি সানি থোৱা পিঠাগুড়ি চালনীখনৰ ওপৰত দি কিনে তাতে আপুনি জাষ্ট মচি দিব লাগে হাতখনেৰে মচি দিয়াৰ পিছত যি ফুটাখিনি তলত পৰিব সেইখিনি সিজি যাব সিজি গৈ কিনে কলপাতৰ ওপৰত এইকাৰণে মেলি দিয়া যায় তাৰে গোন্ধটো যিটো কলপাতৰ আছে সেইটো ভাল ওলায় আৰু সোনকালে ঠাণ্ডা হয় মানে অলপ গদগদীয়া টাইপৰ হয় বস্তুটো আৰু ভাতৰ নিচিনাকৈ বনোৱা যায় কাৰণে এই বস্তুটোক ভাত পিঠা বুলি কোৱা হয় আৰু এয়া চাওক কাঁহীখনত মানে সাধাৰণতে ভাত পিঠা এনেকৈ দৈ আৰু গুড়েৰে খোৱা যায় আৰু এয়া চাওক পাপুদাই খাব আৰম্ভ কৰিছে ভাগিন সেয়া দেউতা মানে বন্ধু দেউতাক মই দেউতা বুলি মাতো সেয়া ভাগিন এয়া মোৰ বন্ধুজন মুখখন ঢাকি দিছে এয়া মোৰ বন্ধু পিংকু আৰু